Kardom Kad news abitung pen sankul Karbi Anglong Raraphan Surihini ra Kresir Kebaningkan Kimi Hirjume Pajiriglo Bangso aningkan kadokawe phanta ningkan kimi lapen ningkan kangsam pamanna Anutina bang phroke mangasai mesen pen pachunang arnamalong howang chuhang pilu Lapen Kad news kelang abang phot tumaphan kinang soda birta pachini pon lapuson non kewangji niphai thongkebra esi matijong lapen arkoi niphai siarni nilitum Kad news asaya moing ton poni khokji Lasiputhot Kad news abirta nanglitum niphai hini arnipen langpon ik thulongji Kardom APSC পৰীক্ষাৰ বাবে কাৰ্বি আংলঙৰ ডিফু চৰকাৰী মহাবিদ্যালয় কেন্দ্ৰটো পৰীক্ষাৰ্থীৰ ভিৰ সহস্ৰাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ APSC মৌখিক পৰীক্ষা উলহ মালহেৰে উদযাপন পশ্চিম কাৰ্বি আংলঙৰ সিনথঙত 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ পাৰম্পৰিক কাৰ্বি নৃত্য গীতেৰে মুখৰিত সিনথঙৰ আকাশপতা অক্টোবৰৰ পৰিৱৰ্তে সিনথঙত অনুষ্ঠিত ডিসেম্বৰ মাহত পাহাৰীয়া জিলা দুখনৰ নগৰ সমিতি নিৰ্বাচনৰ বাবে মাজত মাথো আৰু কেইটামান দিন পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰৰ নেতৃত্বত নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ সমগ্ৰ ৰাজ্যতে বিভিন্ন জিলাৰ কেইবাটাও কেন্দ্ৰত অনুষ্ঠিত হয় APSC পৰীক্ষা এবাৰ পাহাৰীয়া জিলা দুখনৰ দুটা কেন্দ্ৰত অনুষ্ঠিত হয় APSC মৌখিক পৰীক্ষা এক সহস্ৰাধিক যুৱক যুৱতীসকলে অৱতীৰ্ণ হয় APSC মৌখিক পৰীক্ষাত সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কেন্দ্ৰত চলিছে APSCৰ পৰীক্ষা শেহতীয়া APSCৰ পৰীক্ষা ফলাফলত বহুকেইজন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ পিছত নিজৰ দক্ষতাৰ ভিত্তিত নিৰ্বাচিত হোৱা বিষয়টোৱে এবাৰ বহু শিক্ষিত যুৱক যুৱতীক যথেষ্ট উৎসাহিত কৰিছে এনে পৰিপ্ৰেক্ষিতত জিলাখনৰ দুই পাহাৰীয়া জিলাৰ পৰা অৱতীৰ্ণৰ সংখ্যা স্বাভাৱিকতে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে উল্লেখ্য এবাৰ পাহাৰীয়া জিলা দুখনত এখন ডিফুত আৰু আনখন হামৰেনত দুটাকৈ কেন্দ্ৰত APSCৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিছে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ জিলাখনৰ সমগ্ৰ KCS মাণ্ডলিকৰ অধীনত যোৱা অক্টোবৰ মাহত অনুষ্ঠিত হয় যদিও সিনথং পৰিষদীয় সমষ্টিৰ লাংটুক আপামত অনুষ্ঠিত হয় যোৱা 27 28 আৰু 29 ডিচেম্বৰত শীতৰ সেমেকা বতৰত পাৰম্পৰিক নৃত্য গীতেৰে বিগত 3 দিন মুখৰিত হয় সিনথঙৰ সমগ্ৰ আকাশ বতাহ চিনথং KCSৰ মাণ্ডলিক কমিটিৰ সৌজন্যত চিনথং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংটুক আপামত উলহ মালহেৰে অনুষ্ঠিত হয় 26 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ মহোৎসৱৰ প্ৰথম দিনা পুৱা চিনথং KCSৰ মাণ্ডলিক কমিটিৰ সভাপতি লংসিং ক্ৰৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় তাৰ পিছত সাংস্কৃতিক দলৰ শিবিৰ মুকলি কৰে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে উল্লেখযোগ্য যে যোৱা অক্টোবৰত সমগ্ৰ জিলাত অনুষ্ঠিত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱে জিলাখনৰ আকাশ বতাহ আনন্দ উৎসাহেৰে মুখৰিত হৈ থকা সময়ত চিনথঙৰ আকাশ আছিল গুমা সেই সময়ত কেইবাদিনলৈ হোৱা ধাৰাবাহিক বৰষুণৰ বাবে অনিচ্ছা সত্ত্বেও উদ্যোক্তাসকলে পিছুৱাই দিবলগীয়া হৈছিল চিনথঙত 26 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ কাৰ্যসূচী যি কি নহওক কিছু পলমকৈ হলেও হাৱাৰ আপামত চিনথং মাণ্ডলিক KCSৰ উদ্যোগত বৰ্ণাঢ্য গীত নৃত্য পৰম্পৰাগত খেল প্ৰতিযোগিতা বিভিন্ন শিল্প কাৰ্য প্ৰদৰ্শন আদি প্ৰতিযোগিতাৰে সম্পন্ন কৰিলে মহোৎসৱটি মহোৎসৱৰ অন্তিম দিনৰ ৰাজহুৱা সভাত বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে মুখ্য অতিথি আৰু KCSৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ পশ্চিম কাৰ্বি আংলং বিজেপি সভাপতি অৰুণ তেৰাং প্ৰমুখ্যে হাবি লিণ্ডক চৰকাৰী গাঁওবুঢ়া আদি সমাজৰ আগশাৰী ব্যক্তিসকলে নিমন্ত্ৰিত অতিথি হিচাপে ভাগ লয়
non pudulan putarongki masa নিমন্ত্ৰিত অতিথি হিচাপে দিয়া ভাষণত সভাপতি চন্দ্ৰ সিং ক্ৰয় কয় যে কাৰ্বি জনগোষ্ঠীসকলে নিজৰ সমাজ পৰম্পৰাগত ৰীতি নীতি আৰু নিজৰ চহকী সংস্কৃতিক বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাবলৈ হলে বিশাল সাংস্কৃতিক ক্ষেত্ৰত ধৰ্মৰ ভেদাভেদ ৰাজনীতিৰ ভেদাভেদ আদি নৰখাকৈ একত্ৰিতে কাম কৰি যাব লাগিব আনহাতে বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে কয় যে কাৰ্বি সংস্কৃতি পৰম্পৰা আদিক বিকাশ ঘটাবলৈ হলে সকলোৱে একেলগে চহকী সংস্কৃতিক তাৰম্বিক কৰাৰ প্ৰচেষ্টা প্ৰত্যেকগৰাকী কাৰ্বিসকলে সমানে কৰা উচিত পথাত লাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা নগৰ সমিতি নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে বিজেপি কংগ্ৰেছ পাহাৰীয়া জিলাখনৰ আঞ্চলিক দলৰ প্ৰাৰ্থীসকলে নগৰ সমিতিৰ টিকট লাভ কৰাৰ পাছতে নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে জিলা দুখনৰ 9খনকৈ নগৰ সমিতিত অনুষ্ঠিত হ'বলগীয়া 8 জানুৱাৰী নিৰ্বাচনৰ বাবে ডিফু বুকাজান বকলিয়া ঘাট হাওৰা ঘাট লাংহিন ডকমকা ডংকামুকাম বৈঠালাংছো আৰু হামৰেড নগৰ সমিতি নিৰ্বাচনৰ বাবে নিজৰ দলীয় প্ৰাৰ্থী গৰাকীক জয় কৰাই আনিবৰ বাবে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ ৰণকৌশল তৈয়াৰ কৰা পৰিলক্ষিত হৈছে ৰাজনৈতিক দলসমূহে আনকেইটা নগৰ সমিতিৰ লগতে বৈঠালাংছো নগৰ সমিতিৰ বাবে বিজেপি দলৰ হৈ 7 গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলক জয় কৰাৰ বাবে এতিয়া কাৰ্বি পৰিষদৰ সদস্যসকল উঠি পৰি লাগিছে শনিবাৰ 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰো প্ৰাৰ্থীসকলৰ ঘৰত গৈ দলীয় কৰ্মীৰ সৈতে মিলিত হৈ একে ধৰণৰ বিষয়ৰ ওপৰত গুৰুত্ব দি নিৰ্বাচনী প্ৰচাৰ চলাব সেই বিষয়বোৰৰ ওপৰত আলোচনা কৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ কৰে ইতিমধ্যে আপোনালোকে গম পাইছে কাৰ্বি আংলঙত যোৱা বিগত 1.5 বছৰ আগতে পৰিষদখনৰ নিৰ্বাচনত 26টা সমষ্টিৰ পৰা 24টা সমষ্টিয়ে মানে বিজেপি দলক প্ৰাৰ্থীৰ মানে বিজয় কৰি পঠাইছে আৰু আমি দুগুণ উৎসাহিত হোৱা দেখিছো কাৰ্বি আংলংবাসী ৰাইজক আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাং ছাৰৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰত্যেক অঞ্চলৰ প্ৰান্তে প্ৰত্যেকটো সমষ্টিত সমবিকাশৰ যেটো কাৰ্যসূচী আৰু যেটো কৰ্ম সংস্কৃতি ইতিমধ্যে গঢ়লৈ উঠিছে পূৰ্বৰ তুলনাত আমি যথেষ্ট কাম দেখিবলৈ পাইছো আৰু হেতুক লৈ ৰাইজে বহুত আনন্দিত আজি আমি বিৰোধীৰ ভূমিকা যে ইমান দুৰ্বল হৈ গৈছে এটা আমি দেখিবলৈ পাইছো আৰু বিজেপি দলটো যে ইমান আদৰি লৈছে কাৰ্বি আংলংবাসী ৰাইজে হেতু আমি দেখিবলৈ পাইছো গতিকে আপোনালোকে আগন্তুক নিৰ্বাচনত কাৰ্বি আংলংৰ যিমানটা আমাৰ নগৰ কমিটি টাউন কমিটি আছে সকলো কমিটিতে সকলো নগৰতে বিপুল ভোটত জয়যুক্ত হৈ আমাৰ প্ৰাৰ্থীসকলে ওলাই আহিব এটো বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত বিগত কেইবা বছৰৰ পৰা কাৰ্বি বোলছবি নিৰ্মাণ শিল্পই গা কৰি উঠিছে বোলছবি তথা সিনেমা শিল্পই নৱপ্ৰজন্মক কেৰিয়াৰ হিচাপে গঢ়িবলৈ সুবিধা দিয়াৰ লগতে আত্মসংস্থাপনহীন একাংশ যুৱক যুৱতীসকলক উপাৰ্জনৰ পথ দিছে আৰু নৱপ্ৰজন্মৰ মাজত এই শিল্পই যথেষ্ট জনপ্ৰিয়তাও অৰ্জন কৰিছে পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামতো দেওবাৰে নতুন কাৰ্বি ফিল্ম হুন মিলান নিৰ্মাণৰ বাবে প্ৰস্তুত হৈছে ডংকামুকামৰ কেংকাম প্ৰডাকশ্যনে ডংকামুকামৰ কেংকাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰিবলগীয়া কাৰ্বি ফিল্ম হুন মিলানৰ শ্বুটিং আৰম্ভ হৈছে ডংকামুকামত ফিল্মখনক লৈ অনুষ্ঠিত মুখ্যমুখী অনুষ্ঠানত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং ৰংহাং জলেচন টকবি প্ৰদীপ টিমুং প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকলে যোগদান কৰি ফিল্ম তথা সিনেমাৰ বিষয়বস্তুৰ সন্দৰ্ভত ভাষণ আগবঢ়ায় এই ফিল্মখনক প্ৰডিউচাৰ ৰাজেন টিমুঙে ফিল্মখনত অভিনেত্ৰী কলা কৌশলীসকলক আনুষ্ঠানিকভাৱে পৰিচয় কৰোৱায় মূল চৰিত্ৰত অভিনয় কৰিবলগীয়া কলা কৌশলীসকল ক্ৰমে ব্ৰনছন বে কাবনমিলি ৰংফাৰপি penke bangso alamarjan pen karbi anglong adang karbi kheitum anso se lamlun tumu kapechan ponjia pharmansi nili bangso
film kabonda Kita bangso film men ni apa? laso film men ke nili hun melan pasamen ilpon lo Itu lah hun melan film nang itu mohor kini ponji menti pasal tu so mohor depan pang tu. ni tu homework mohor ke ne ponji la bangke nil tum kachisik Thursday non ke bangji ne penabdi kisilo hai la sini tum ठीक पन लो आर्नी लापेन पिनी बांके नील तुम आर्नी के में पेंसी एन डंका मंगामार পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Aprangsi Karbi Anglong Arab Doan Afan Nili Karbi Anglong United People Association Kaupa Asong Amepu Ahin Pen Ningkan Surihinira Kresirkep Aningkan Kimi Karbi Anglong Arlo Kedoan Akhe Lapente Dhorom Doan Lapente Abang Putin Afan Sitame Rengdok Rengipen Kedo Dunlong Ji Afan Arnam Pharo Along Hirjume Hang Piiglo Kardon আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ Aturkimi Academy Difu affiliated to CBSE New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. বিৰতি পিছত পুনৰ বাতৰি মজিয়া পশ্চিম কাৰ্বি আংলঙৰ লাংথাট কাৰ্বি লোকগীতৰ গুৰু ৰাংচিনা চাৰ্পৰ সুৱৰ্ণী অনুষ্ঠানৰ সফল সামৰণি গুণানুকীৰ্তন আৰু পূজা অৰ্চনাৰে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তিনিদিনীয়াকৈ পাৰম্পৰিক ৰীতি নীতিৰে অনুষ্ঠিত এই অনুষ্ঠান যোৱা 25 ডিসেম্বৰত পশ্চিম কাৰ্বি আংলঙত বিভিন্ন ঠাইত কাৰ্বি জনজাতিসকলৰ পাৰম্পৰিক কৃষ্টি সংস্কৃতি তথা গীত লোকগীতৰ কিংবদন্তি শ্ৰোতা ৰাংচিনা চাৰ্প গুণাকীৰ্তন পূজা অৰ্চনা কৰাৰ লগতে পাৰম্পৰিক বিধি নিয়মৰ সম্পৰ্কে বিভিন্ন প্ৰান্তত আলোচনা চক্ৰ অনুষ্ঠান আয়োজন কৰাৰ লগতে লাংথাট নামৰ গাঁওখনতো 25-28 ডিসেম্বৰলৈকে অনুষ্ঠিত কৰিছে ৰাংচিনা চাৰ্প গুণকীৰ্তন তথা পূজা অৰ্চনা ৰাংচিনা চাৰ্প কাৰ্য কামে উদ্যোগত আয়োজন কৰা অনুষ্ঠানটিত কাৰ্বি পাৰম্পৰিক কলাকৃষ্টি পালনকৰ্তা হাবে পিনপো লুনচেপি দুহুইদি দেউৰী ক্লেংডুন ক্লেং চাৰ্প সকলে অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত জিৰিকিনডেং অঞ্চলৰ ৰংজিডেং ওৱানপুং মুথাদে জিৰিকিনডেং লগতে খেৰণী অঞ্চলৰ লাংথাট আমাঙত পাৰম্পৰিক পদ্ধতিৰে কিংবদন্তি লোকগীত স্ৰষ্টা ৰাংচিনা চাৰ্পক উলহ মালহেৰে পূজা অৰ্চনা সম্পন্ন কৰা হয় অনুষ্ঠানবোৰত কাৰ্বি জনজাতি স্বকীয় তথা পাৰম্পৰিক নীতি নিয়ম কলাকৃষ্টি বিশ্ব দৰবাৰত প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰি কিলিং লংৰিৰ অন্তৰ্গত লাংথাট আমাঙত অনুষ্ঠিত ৰাংচিনা চাৰ্প গুণাকীৰ্তনৰ অন্তিম দিনত পৰিষদৰ কপিলি সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হৰিণ সিং তেৰাং কেচিএছৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ছাৰ ইংলেণ্ড প্ৰমুখ্যে কাৰ্বি পাৰম্পৰিক বিধি নিয়ম পালিতা গণ্যমান্য ব্যক্তিসকলে আঁত ধৰে Ningkan suri ni ningkan klip pria ningkan suri tu ili tu dan sena sarpu Arcu mati terki amai ini tu mahang patek lo, tapi mahang patek si halas ningkan pen ini tu jengkha pacu aklamalong sini tu arki pon lo mati arcu pon lo lasu pen wang bom dingan ningkan cok
Ladak Heruni Abarangkang Mate Lang Taramangalong Arni Sikedamtang Nipai Tarigin Korat Hongkong Chenglok Pini Tarigin Korat Sokan Niletum Labangso Karbi Lun Barim Lam Barim Niletum Kacetan Kacetan Basayang Ramsi Pilihan Niletum Radame Padopon Nasi Labangso Mai Niletum Upia Posi Niletum Kabori Ponma Lakeri Tumakar Biakhe Ilun Elam Ijutang Ijubat Iporom Uputhi Virang-rang Ajone Nilitum Cingrumsi Hek Mucot Re Mucot Alun Sepo Alun Sepi Tumpen Cingwai Cingsai Ponsi Nilitum Labang Suasai Deng Ponlo Ansose Kiturmi Owe Kimi Atuma Panta Lun Lam Lahai Adam Asar Aporom Aputhi Pathek Nang Parenang Usinilitum Kacetan Kacimum Japan Sinilitum Labang Suasai Deng Ponlo Lasi Pinian Nilitum Ningkan Poke Choklo Lasi Pini Radame Pini Nilitum Pada Ponlo পশ্চিম কাৰ্বি আংলঙত উমছুৱাইত তিৱা সাহিত্য সভাৰ 11 সংখ্যক সাধাৰণ অধিৱেশনৰ লাইকুটা স্থাপন এইবেলি 11 সংখ্যক সাহিত্য অধিৱেশনত অংশগ্ৰহণ কৰিব ৰাছিয়া ইণ্ডোনেছিয়া আমেৰিকা আৰু আফ্ৰিকাৰ প্ৰতিনিধিও উমছুৱাইত তিৱা সাহিত্য সভাৰ লাইকুটা স্থাপন সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণৰ বাবে আহিব 4খন দেশৰ প্ৰতিনিধি উমছুৱাইত তিৱা সাহিত্য সভাৰ 11 সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে তিৱা জনগোষ্ঠীৰ ভাষা সাহিত্য আৰু সাংস্কৃতিক উন্নয়নত বৰ্তি অনুষ্ঠান তিৱা মাথানলাই টখৰা অহা 2019 বৰ্ষৰ 1, 2 আৰু 3 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব তিৱা মাথানলাই টখৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ 11 সংখ্যক অধিৱেশনত অসম মেঘালয় লগতে অৰুণাচলত বসবাস কৰা তিৱা জনগোষ্ঠীয় লোকৰ লগতে জাতি ধৰ্ম বৰ্ণ নিবিশেষে অংশগ্ৰহণ কৰিব সকলোৱে উমছুৱাই বালাখঙৰ ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনস্থলীত এইবেলি অংশগ্ৰহণ কৰিব ৰাছিয়া ইণ্ডোনেছিয়া আমেৰিকা আৰু আফ্ৰিকাৰ প্ৰতিনিধিও এইবেলি 15খনকৈ অধিক গ্ৰন্থ উন্মোচন কৰিব তিৱা সাহিত্য সভাই বালাখঙৰ ক্ষেত্ৰত লাইকুটা স্থাপন কৰা অনুষ্ঠানত পৰম্পৰাগত নিয়ম অনুযায়ী কণিকাটি মংগল চোৱাৰ পিছত স্থাপন কৰে সাহিত্য সভাৰ লাইকুটা বিদেশী প্ৰতিনিধিৰ লগতে অসম মেঘালয় আৰু অৰুণাচলৰ প্ৰায় 400ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব তিৱা জনগোষ্ঠীয় বিভিন্ন লোকনৃত্য আৰু লোকবাদ্যৰে অনুষ্ঠিত হ'বলগীয়া তিৱা সাহিত্য সভা এইবেলি বাজেট 52 লাখ টকা তিনিদিনীয়া এই কাৰ্যসূচীত তিৱা জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি হ'ব প্ৰতিস্ফৰিত তিৱা মাতলাই টকৰা তিৱা সাহিত্য সভাৰ 11 সংখ্যক অধিৱেশন কাৰ্বি আংলঙৰ পশ্চিম কাৰ্বি আংলঙৰ এই উমছুৱাইত বালাখঙৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ 1, 2, 3 তাৰিখে আজি লাইকুটা স্থাপন কৰা হৈছে আজিৰ তাৰিখৰ পৰা 42খন উপ কমিটি গঠন কৰি আজিৰ তাৰিখৰ পৰাই পূৰ্ণ কাম কাজবিলাক চলি থাকিব আৰু আমি তিৱা মাতলাই টখৰা কেন্দ্ৰীয় কমিটি তিৱা সাহিত্য সভা কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আমি 15খন গ্ৰন্থ ইয়াতে উন্মোচন কৰা আমি সংকল্প লৈছোঁ আৰু তাৰ ব্যাকৰণ হ'ব তাৰ উপন্যাস কেইখনমান হ'ব আৰু চুটিকল্প তেনেধৰণে কেইবাখনো গ্ৰন্থ উন্মোচনী ইয়াত কৰা হ'ব আৰু তিৱা মাতলাই টখৰাৰ 3দিনীয়া কাৰ্যসূচীত ৰাছিয়া ইণ্ডোনেছিয়া চেণ্ট্ৰেল আফ্ৰিকা আৰু আমেৰিকাৰ পৰাও আমাৰ প্ৰতিনিধি থাকিব আৰু তাৰে আমাৰ তিৱা প্ৰতিনিধি হিচাপে উত্তৰ পূৰ্বৰ ফালে বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা শাখা কমিটি আছে জিলা কমিটি আছে এই জিলা কমিটিবিলাকো ইয়াত অংশগ্ৰহণ কৰে মেঘালয়ৰ পৰা আদি কৰি তিৱা সাহিত্য সভাৰ বাজেট 52 লাখ বাজেট 2019 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 1, 2, 3 তাৰিখে তিৱা মাথনলাই টখৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশনখনি ইয়াতে অনুষ্ঠিত হ'ব এই উমছুৱাই আমচাই ললুং এম স্কুল প্ৰাংগণত আৰু এই প্ৰাংগণখনৰ নাম আমি নামকৰণ কৰিছোঁ বালাখঙৰ পেৰা সকলো তিৱা য'ত আছে অসম মেঘালয় আৰু অৰুণাচল য'ত পৰা তিৱাবিলাক আছে সকলোৰ পৰা ডেলিগেটছবিলাক প্ৰতিনিধিবিলাক আহিব আৰু প্ৰায় 4খনকৈ অধিক ডেলিগেটছ হ'ব ফৰেন কাণ্ট্ৰিৰ পৰা ইয়াত ডিগনিটাৰিজ
অকল আহিব আফ্ৰিকা দেশৰ জাম্বিয়া দেশৰ পৰা দুজন ডিগনিটাৰিজ আৰু আমেৰিকাৰ পৰা আহিব তেওঁলোকে কনফাৰ্ম হৈছে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ